আজি স্নান কাৰ্যৰ উলংঘভাৱে কৰা জানানে সখীসকল, শুক্ৰদেৱ আৰু জড়ভৰত উলংঘ আছিল। আমিনো উলংঘ হৈ স্নান কৰিলে কি হ'ব? একো নহয়, একো নহয়। সখীসকল, সখী, আমাৰ মহামায়াৰ ব্ৰত হ'ল সমাপন। এবে স্নান কাৰ্য কৰোঁ সমাপন। ব'লা সখীসকল, আমাৰ নিজ নিজ বস্ত্ৰ অলংকাৰ সকলো পাৰত থৈ সৌ যমুনাত আমি স্নান কৰোঁগৈ। ব'লা সখীসকল। যদিহে আগৰ ঠাইত নথওঁ তেতিয়া কৃষ্ণ তোমালোকৰ ব্যৱস্থা স্নানৰ প্ৰতিকাৰৰ বাবে স্বয়ং আহিব লগা হ'ল। গোপীসকল, তোমালোকে যেনেদৰে পাৰা নিজ নিজ বস্ত্ৰ ঘূৰাই নিয়া। ক্ষমা কৰা নীলমণি, আৰু কমবে হিয়া বস্ত্ৰ দি আমাক ৰক্ষা কৰা। ধন
যায় রাধা যমুনার যায় এই বাতে যায় 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 রাধা যমুনার যায় রাধা। কোন তুমি? প্ৰভু দাসীৰ সেৱা গ্ৰহণ কৰক। চিনি উঠি পোৱা নাই তোমাক। মই সেই গোৱালিনী ৰাধিকা। নামত ৰাধিকা সতী আদ্য শক্তি ভগৱতী তুমি। শ্ৰীৰামৰ হাত নপৰেনে মনত তোমাৰ? বাৰু শুনা ৰাধিকা, তুমি দাদা আৰু মই আমাৰ কৰ্তব্যৰ শেষত পুনৰ মেৰে গোলোক ধামত। প্ৰভু কেতিয়ানো আহিব সেই দিনবোৰ কোৱাচোন প্ৰভু। শুনা ৰাধা, অহা শৰতৰ পূৰ্ণিমা ৰাত্ৰি
নাচা নাচা হবে মন প্ৰাণ ঢালি তোমালোকৰ পাদৰে ৰৈ পবিত্ৰ হওক আজি যমুনাৰ ৰূপালী জেউতি আমার মধ্যে দেখুন কৃষ্ণ নাই হয় হয় সখী সখী আমার মধ্যে দেখুন রাধাও নাই হয় হয় সখী সখীসকল সখী আমাৰ প্ৰাণৰ কৃষ্ণক আমি কাষতে পায়ো হেৰুৱালো ব'লা সখীসকল আমি কৃষ্ণক বিচাৰি যাওঁ ব'লা ব'লা সখী Tiorula Pranana. Pochua.
উদয়ন মহারাস নৃত্যৰ